Everyone, welcome to my channel Easy to Learn. আজি আপোনালোকক দেখুৱাম গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেদৰে হয়। সো আপোনালোকে আহি গ'ল 20 তাৰিখ লাষ্ট ডেট। সো আপোনালোকে কেনেদৰে কৰিব ভিডিঅ'টো চাই লওক আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো। ফাৰ্ষ্টত আপোনালোকে গুগল ক্ৰমত যাব, তাৰপিছত গুগল ক্ৰমত যাই কিনে আপোনালোকে ইয়াত GUonline.in কৰি টাইপ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব, ফাৰ্ষ্ট এটা এনেকুৱা লিংক এটা আহিব, ইয়াত ক্লিক কৰিব, এনেকুৱা এটা দেখা পাব। তাৰপিছত আপোনালোকে কি কৰিব, তাৰপিছত আপোনালোকে ইয়াত সেকেন্ড নম্বৰ অপশ্যন দেখিছে FYUGP BA BSc, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দুটা ষ্টেপ পাব। যদি আপোনালোকে লগইন আগতে ক্ৰিয়েট কৰাই আছে আইডি, তেতিয়াহ'লে আপোনালোকে লগইন কৰিব ডাইৰেক্ট। আৰু যদি কৰা নাই, যোনসকল নতুন ল'ৰা ছোৱালী এডমিশ্যন লৈছে সিহঁতে কৰা নাই, এইটো ক্ৰিয়েট নিউ লগইন আইডি। ইয়াত আপোনালোকে ইউজাৰ নেম হিচাপে আপোনালোকে মোবাইল নম্বৰটো আৰু আপোনালোকৰ ইমেইল আইডিটো মাৰি দিব পাৰে। আপোনালোকৰ ডেট অফ বাৰ্থটো দিব পাৰে। তাৰপিছত আপোনালোকৰ পাছৱৰ্ডটো হ'ল ডেট অফ বাৰ্থটোৱে। যেহেতু মই লগইন কৰাই আছে, মই ডাইৰেক্ট লগইন কৰি ল'ম। চাওক, এবাৰ লগইন কৰাৰ পিছত এনেদৰে এটা ইণ্টাৰফেচ খোলা হ'ব। ইয়াত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে ফাৰ্ষ্ট অপশ্যনটো দেখিছে ৰেজিষ্ট্ৰেশ্যন এণ্ড এক্সামিনেশ্যন ফৰ্ম ফিল আপ, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। ইয়াত দেখিছে, ইয়াত আপোনালোকে ফাৰ্ষ্ট নেমটো আপোনাৰ ফাৰ্ষ্ট নেমটো ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত আপোনালোকে মিডিল নেম আছে যদি আছে, নাই যদি নাই, লাষ্ট নেম, তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, আপোনালোকৰ মাদাৰ্ছ নেম, আৰু আপোনালোকৰ ইমেইলটো দিব লাগিব শুদ্ধ কৰি, মোবাইল নম্বৰটো দিব লাগিব, ডেট অফ বাৰ্থটো দিব লাগিব, জেণ্ডাৰ দিব লাগিব, ৰিলিজনটো আপোনাৰ যি পৰে সেইটো দি দিব। ইয়াত আপোনালোকে অপশ্যন পাই যাব। তাৰপিছত ষ্টুডেণ্ট কেটেগৰী, ইয়াত আপোনালোকে ST হ'লে ST দিব, জেনেৰেল হ'লে জেনেৰেল দিব, OBC দিব। ইয়াত আপোনালোকে যদি আপোনালোকে আছামৰ হয় আছাম দিব, যদি আপোনালোকে বেলেগ ষ্টেট হয় আদাৰ্ছ, ইয়াত লিখি দিব ষ্টেটখন। যদি মই আছামৰ হয় আছাম দিলোঁ, তাৰপিছত আপোনালোকে ভিলেজখন লিখি দিব, আপোনালোকে কি ভিলেজ পৰে, তাৰপিছত ডিষ্ট্ৰিক্টখন লিখি দিব, তাৰপিছত ষ্টেট আপোনালোকৰ আছাম হ'লে আছাম, বেলেগ ষ্টেট হ'লে বেলেগ ষ্টেট লিখি দিব, পিনক'ড। তাৰপিছত আপুনি ইয়াত আপোনালোকক সোধাইছে আৰু অলৰেডি ৰেজিষ্টাৰ্ড ইন গুৱাহাটী ইউনিভাৰ্চিটি, আপোনালোকে ইয়াত ন' দিব, যিহেতু আপোনালোকৰ নাই। ইয়াৰ পিছত আপোনালোকে 7 প্ৰচিড মাৰিব। ছেভ পাৰ্চনেল ডিটেইলছত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা খোলা হ'ব ইণ্টাৰফেচ। ইয়াত আপোনালোকে কাৰেণ্ট ছেশ্যন, আপোনালোকে ইয়াত 23 আগষ্ট 2023 আগষ্ট আৰু ডিচেম্বৰ, ইয়াত ক্লিক কৰি দিলে। তাৰপিছত আপোনালোকে এফিডেভিট কলেজ হ'ব, এইখন আপোনালোকে GU ডিপাৰ্টমেণ্টৰ এফিডেভিট কলেজ হ'ব। যদি আপোনালোকৰ তাৰপিছত ইনষ্টিটিউটৰ নেম, আপুনি যোনখন কলেজত পঢ়ে এইখন কলেজখন এতিয়া ক্লিক কৰি দিলে। তাৰপিছত আপোনালোকৰ ডিগ্ৰীটো কিহত আপোনালোকে ডিগ্ৰী লৈছে, তাৰমানে আপোনালোকে কি পঢ়ি আছে, BSc মেজৰ নে BSc চায়েন্স নে BA এডুকেশ্যন, BA ইংলিছ, BA জিঅ'গ্ৰাফী, কোনটো আপোনালোকে লৈছে। আপোনালোকে যদি FYG BA আছামিজ, আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব আপোনালোকৰ যোনটো পৰে। ইয়াত তাৰপিছত আপোনালোকে যিহেতু আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ হয়, আপোনালোকে ফাৰ্ষ্ট কৰি ল'ল, যদি ছেকেণ্ড হয় ছেকেণ্ড কৰি ল'ল। তাৰপিছত আপোনালোকে ইয়াত 7 নেক্সট কৰি দিলে হ'ল। তাৰপিছত আপোনালোকে চিলেক্ট কৰিছে। ইয়াত আপোনালোকে যোৱা কোনখন বৰ্ডৰ পৰা এক্সাম দিছে, মই আছাম হায়াৰ ছেকেণ্ডাৰীৰ পৰা দিছোঁ, ইয়াত লেখা আছে। তাৰপিছত ইয়াৰ পাছিংটো দিব লাগিব আপোনালোকে হায়াৰ ছেকেণ্ডাৰী। তাৰপিছত গ্ৰেড কিমান পাৰ্চেণ্টেজ পাইছে ইয়াত লিখি দিব লাগিব, ইয়াত গ্ৰেডটো দিব লাগিব, ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন, ছেভ কৰি দিলে হ'ল। তাৰপিছত নেক্সট কৰি দিলে হ'ল। তাৰপিছত আপোনালোকৰ ইয়াত দেখিছে আপোনালোকৰ ফটোখন দিব লাগিব 500 KB ভিতৰত। তাৰপিছত আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব PDF ফৰ্মেটত। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বা মাৰ্কশ্বিটখন PDF ফৰ্মেটত আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে এনেদৰে আপোনালোকক একদম মই কৰাই আছে। ইয়াত দেখিছে মই মোৰ পেপাৰকেইখন চিলেক্ট কৰি ল'লোঁ। ইয়াৰ পৰা 3খন পেপাৰ চিলেক্ট কৰি ল'ব পাৰিছে। ইয়াৰ পৰা আপোনালোকে 3খন পেপাৰ চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াৰ পৰা এখন, তাৰপিছত ইয়াৰ পৰা এখন, ইয়াত লেখাই থাকিব, ইয়াত পঢ়ি চাব আপোনালোকে। তাৰপিছত এমপ্লয়মেণ্ট ষ্টেটাছটো এইটো চবৰ কাৰণে একে। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। আপোনালোকৰ চব ইয়াত দেখা পাব কি ছাবজেক্ট লৈছে আপোনালোকে। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। যদি আপোনালোকে চেক কৰি ল'ব, কিবা ভুল হ'লে তাৰমানে বহুত প্ৰব্লেম হৈ যাব, তো আপোনালোকে এইখিনি চেক কৰি ল'ব। চেক কৰাৰ পিছত ছাবমিট কৰি দিব। ইয়াত দেখিছে মই ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে ইয়াত লেখা আছে ডাউনলোড দিছ ফ্ৰম এণ্ড টেক প্ৰিণ্ট আউটটো লৈ ল'ব আপোনালোকে। আৰু আপোনালোকে
পুট ইউৰ চিগনেচাৰ ইন দ্য প্ৰিণ্টেড ফৰ্ম আপোনালোকক যোনখন মই দেখি আছোঁ ইয়াৰ পিছত আৰু আপোনালোকে এখন লৈ যালে গুৱাহাটী আপোনালোকৰ কলেজত সেই কৰিব লাগিব দিব লাগিব তাৰপিছত মই দেখি আছোঁ ক'ত আপোনালোকে চহী মাৰিব লাগিব ইয়াত চাওক এই ইয়াত চিগনেচাৰ অফ দ্য ষ্টুডেণ্ট উইথ ডেট আপোনালোকে ইয়াত চিগনেচাৰ মাৰি কিনে কলেজত এখন দি দিব লাগিব আপোনালোকৰ ফিজ হ'ব 1210 টকা ৰেগুলাৰ লগত তাৰপিছত এক্সাম ফিজ হ'ব 890 টকা আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ হ'ব 430 টকা এইখিনি আপোনালোকে কলেজত দি দিব লাগিব চ' ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু কিবা বুজি নাপালে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ